যোৱাবেলি বহাগতে অহা এইবেলি পাবিহিনে ভাইটি খাবলৈ আখলৰ দুৱা ভজা চিৰা। সীমান্তৰ প্ৰহৰী হৈ ৰাখিছ আমাৰ সৰু জুপুৰিত পৰিছে শোকৰ ছাঁ। পিতাইৰ ভঙা কলিজাখন জোৰাইছো সান্তনাৰ নামত নিজৰ বুকুত পাহাৰখন বান্ধিছো। হেৰি শুনিছেনে? কিনো হৈছে পাই? ফাগুনৰ বতাহজাকে দেখোন আমনিও কৰা নাই। তথাপি মণিকূটৰ চাকিটো বাৰে বাৰে কিয় নুমাই যায়? আৰু ভাইটিৰচোন খবৰ এতিয়ালৈকে নাই। হেৰা যা তা কথা নকবাচোন দুনাই। সি আছে ৰখীয়া হৈ 133 কোটি জনতাৰ। এইবেলি বহাগত সি আহিলে হেনো আমাৰ গাঁৱৰ ৰাইজে গোসাঁই উলিওৱা মেলাত তাক সম্বৰ্ধনা জনাব। বৰ বৰ আখৰেৰে বাতৰি কাকতত নাম যশ ওলাব। বোপায়ো মই আৰু কিমান দিন থাকিম কবকে পৰা নাই। পাৰিলে পোনাখনক মাতচোন এবাৰ। পিতাই তই নকৰিবি চিন্তা। এইবাৰ সি আহিলেই কৰিম তোৰ সুচিকিৎসা। সি যে আছে সীমান্তৰ হৈ ৰখীয়া, গতিকে মাতিলেই নোৱাৰে আহিব এতিয়া।